এইটো হ'ল পাটাৰ মষ্ট ফেমাছ মল টাৰ্মিনেল 21 এতিয়া মলটোত আহিছোঁ চাওঁ কিবা বস্তু কিনিব পাৰোঁ নে নাই আৰু ইহঁতে ফটো তোলাতে পুৰা বিজি এই আয়নৰ ফটো লৈ আছে চ' ভিতৰৰ পৰা এনেকুৱা এইটো বেচিকলি এইটো মলটো এক্সপেঞ্চিভ মল নহয় বাট এইটো মলটো তাৰমানে অভাৰঅল গোটেইখিনি ব্ৰেণ্ড পোৱা যায় আৰু বহুত ফেমাছ হয় টাৰ্মিনেল 21 এইটো থাইলেণ্ডত অনলি ইয়াতে নাই পাটায়াত আছে বেংককত বহুতকেইটা জেগাত আছে আৰু এইবিলাক শ্বুজ লৈ থৈ দিছে ইয়াতে ফুড কোৰ্ট বহিছে ইয়াতে এনেকুৱা ষ্টল দিছে আৰু এইটো আমি অকণমান ওপৰত যাওঁ আমি এতিয়া টপ ফ্ল'ৰত আহি গ'লোঁ এইটো ছেন ফ্ৰান্সিস্কো 3 পিয়াৰ 21 এইটো হ'ল ফুড কোৰ্ট আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ খানা আছে ৱাও যিহেতুকে মই ফুডি পাৰ্চন হয় খানাবিলাক চাই বহুত ভাল লাগিছে আৰু এইটো বহুত ডাঙৰ মল হয় একচুৱেলি তলৰ পিনে চালে গম পাব আৰু ইয়াতে মেইনলি অনলি শ্বপিঙৰ কাৰণে নহয় ন ইয়াতে বহুত বিভিন্ন টাইপৰ এক্টিভিটিজো হয় চিনেমা আছে এইটো হা কি নহয় আগত এখনো হয় আৰু আছে এখনো হয় খানাবিলাক ইয়াতে চিষ্টেমটো অকণমান বেলেগ হয় ইয়াৰ পৰা কাউণ্টাৰ ল'ব লাগে কাউণ্টাৰ লৈ পিনে ইয়াতে আছে ইয়াৰ পৰা কাউণ্টাৰৰ পৰা টোকেন ল'ব লাগে আৰু টোকেন লৈ পিনে যাব পাৰে খানা খানাবিলাক চাই বহুত ভাল লাগিছে বাট ধৰিব পৰা নাই যে এইবিলাক কি হয় ন বহুত ডিফাৰেণ্ট ভেৰাইটি আছে আৰু মানুহ চাওঁ ইয়াতে চালে গম পাব মানুহ পুৰা ভিৰ এতিয়া মই কি খাওঁ ভাবি আছোঁ এখন পাই গ'লোঁ ৰেষ্টুৰেণ্ট তাত গৈ এতিয়া বহি আছোঁ বাপৰে বাপ ইমান ভিৰ এইটো হ'ল চবতছে ফেমাছ ইয়াৰে মেংগ' ষ্টিকি ৰাইচ এইটো ট্ৰাই কৰিম খানা খোৱাৰ পিছত এইটো ট্ৰাই কৰিম এইটো বহুত ফেমাছ হয় মেংগ' ষ্টিকি ৰাইচ এইটো চাওঁ আম আৰু আমাৰ যে বৰা চাউল বুলি কয় সেই বৰা চাউলৰ মিক্সচাৰ হয় এইটো এইটো বিৰিয়ানী কাবাবছ এণ্ড গ্ৰিল তো ইয়াতে
ইয়াতে খাই দিওঁ খানাটো। ৰখাৰ পিছত খানা আহি গ'ল আমাৰ চিকেন বিৰিয়ানী, ফ্ৰাইড ৰাইচ আৰু ইয়াৰে যোনটো ফেমাছ পাপায়া চালাড হয়, এইটো হ'ল পাপায়া চালাড। স্পাইচি অৰ্ডাৰ কৰিছিলোঁ। ইয়াতে কিবা ফেষ্টিভেল টাইপ হৈ আছে, ইয়াতে এইবিলাক গোটেই ফুডৰে চবখিনি বস্তু আছে, ইয়াতে গোটেই ফুড কৰ্ট। এনেকুৱা লাগি আছে কিবা ফেষ্টিভেল আছে। একচুৱেলি সংক্ৰান্ত ফেষ্টিভেল আছিলে, কালি খতম হ'ল, বাট ষ্টিল পূৰা ফেষ্টিভেল ভাইবটো আছে আৰু নেক্সট ইয়াতে চাওক, ইয়াতে কিবা টাইপৰ ফেষ্টিভেল হৈ আছে ন, ইয়াতে ডেন্স কৰি আছে। চ' খানা চানা খোৱা হৈ গ'ল আৰু ইয়াৰ পৰা ওলাই আছোঁ এতিয়া। ড্ৰাইভাৰ আহি ৰখি আছে।